Hello guys, welcome to my YouTube channel. স্বাগতম জনাইছোঁ আপোনালোকক মোৰ সুশীলা অফিচিয়েলি ইউটিউব চেনেললৈ। আৰু বহুত দিনৰ মূৰত আপোনালোকৰ মাজত পুনৰ মই আহিলোঁ মানে মই আপোনালোকক কৈছিলোঁ যিহেতু মোৰ এক্সাম আছে সেইটো কাৰণে মই এতিয়া ব্লগ নবনাওঁ বুলি বনালোঁ মাজতে দুটামান বনাই থলোঁ আৰু মোৰ এক্সাম আহি গ'ল ন সেইটো কাৰণে বনাব নোৱাৰিলোঁ আৰু ফাইনেল এক্সাম আছিলে মানে মোৰ ফাইনেল এক্সাম হৈছিলে তাৰপিছত আজিহে কৈছে জানুৱাৰীৰ 30ৰ পৰা এক্সাম ষ্টাৰ্ট হৈ আজি ফেব্ৰুৱাৰী 21 হৈছে আজি মোৰ এক্সাম শেষ কি হৈছে কি নাই ক'ব নোৱাৰোঁ এক্সাম লিখিছোঁ ভাল হৈছে নে বেয়া হৈছে গম নাপাওঁ ভালো হৈছে বেয়াও হৈছে তাৰপিছত বহুত দিন ভাবিছোঁ ভিডিঅ' বনা নাই তাকে আজি মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আপোনালোকে চাব মই কলেজৰ পৰা আহিলোঁ 12টা বজাত আহিলোঁ 12:30 হ'ল 12:30 আহি ঘৰ পালোঁ আহি ভাত পানী খাই আৰু অলপ মানে বহুতে দেৰি ৰেষ্ট ল'লোঁ তাৰপিছত এতিয়া মই ঘৰৰ কাম কৰিম দেখাম কি কৰিম আৰু এয়া কি হয় এয়া আজি পুখুৰীৰ মাছ আমাৰ পুখুৰীৰ মাছ আজি তাগৰা চলিব দুই এজনী না ন চ' গাইছ মোৰ ঝাৰু মাৰা হৈ গ'ল আৰু বেয়াও খবৰ হৈছে আমাৰ ঘৰত মই অলপ যিখিনি মাছ দেখাইছিলোঁ মাহঁতে মাছ ধৰিব গৈছিলে সেই সময়তে মানে আমাৰ ঘৰতে ভাতো চৰাই আছে তো সেইজনীকে মানে তাহাঁতে পুখুৰী কিনাৰ ওচৰত গছ পাতে থৈ দিলে তাৰপিছতে চৰাইজনীয়ে মাক মাতি আছিলে মায়ে মানে বিলাহী আনিবলৈ নদী পাৰলৈ গ'ল তাৰপিছত চৰাইজনী লৈ নগ'ল চৰাইজনী মাতি আছিলে তাৰপিছত পাই নাপাব গ'ল দিলে নহয় জঁপিয়াই দিলে পুখুৰীত জাপ মাৰি দিলে মাথা আধা গা মানে তাৰ বোকাত সোমাই গ'ল আৰু অকল ভৰি পেলাই ওলাই আছে সবাই ওলালে আৰু গা ধুৱাই দিলে আৰু বতৰো ঠাণ্ডা ৰ'দো নাই তো চৰাই হালত পৰা বেয়া হৈ আছে দেখাই আছোঁ আপোনালোকক তাক আমি পৰা হিটাৰ চিটাৰ জ্বলাই বহাই থৈছোঁ হ'ব চৰাই হালত পৰা বেয়া এনেকুৱা হৈ আছে পৰা চৰাই ব্লগ কালি ষ্টাৰ্ট কৰিলোঁ আৰু কৰিব পৰা নাই মানে মই এনেকৈ পিন্ধিটো যোৱা নাই সেইটো মানে আজি গৈছিলোঁ কাৰণ কিন্তু কৰিবলৈ নহ'ল মানে অলপ কিবা কিবি কামত পাহৰি গ'ল তো মই দহি বাতি আছোঁ আপোনালোকক দেখাম আপোনালোকে প্ৰথমতে আৰু অলপ কিবা কিবি কৰি ল'ম ভিডিঅ' দেখাই দিছোঁ যিহেতু মই আধা বাতি আছোঁ এয়া এইদৰে মই বাতি আছোঁ ভাল হোৱা নাই ইমান এটা তথাপিতো আৰু দোকানত দি পইচা খৰচ কৰি বনাতকৈ এনেকুৱা নিজে কৰে তো মই এইখিনি কৰিম এইদৰে ৰছী বান্ধি থৈছোঁ এইদৰে এইটো বহুত বেছি দূৰ হৈছে এইটো বহুত বেছি ওচৰ হৈছে মইনো কিদৰে দেখিব আপোনালোকক দেখাম guys, আজি 24 ফেব্ৰুৱাৰী মই ক'তো যোৱা নাই মই ভিডিঅ'টো আৰু বনাব নোৱাৰিলোঁ ইমানতে সামৰণি মাৰিছোঁ চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যদি কোনোবাই নতুন চাই আছে তেনে প্লিজ ছাবস্ক্ৰাইব কৰি দিব তাকে মই একো বেলেগ বস্তু মানে ভেচলি বনাইছোঁ কেইদিনমান চাইনিং কৰি তাকে ইমানতে সামৰিছোঁ ভিডিঅ'টো চাই যদি ভাল লাগিব তেনে ছাপোৰ্ট কৰিব বুলি আশা কৰিছোঁ আৰু নতুন এটা ভিডিঅ' দেখোঁ আপোনালোকৰ মাজতে তেতিয়ালৈকে চবেই ভালে থাকক কুশলে থাকক ধন্যবাদ